Lagi saya deh na. मैया भगतन में खुशी छा गई ठेकुआ खा लेनी छठी मैया भगतन में भैया भगतन के भीड़ लग गई हो मैया ठेकुआ बन गई हो मैया ठेकुआ बन गई ठेकुआ सर्वप्रथमे मैं सूर्य षष्ठी समाज कल्याण समिति कठियातली शाखार तरफर পৰা समूहवासी राइजक शुभेच्छा ज्ञापन करिलु लगते विश्वर कल्याण होक सकलोए जीवनत आगबाढ़ी जाओक तार कारण शुभेच्छा ज्ञापन करिलु सूर्य षष्ठी समाज कल्याण समिति
লগতে গোটেই বিশ্বতে ছট পূজা বিশ্বৰ কল্যাণৰ কাৰণে, লগতে জটিল ৰোগৰ পৰা মুক্তি পাবৰ কাৰণে আৰু ল'ৰা ভাল পুত্ৰ পোৱাৰ কাৰণে কৰা হয়। কেইবছৰ হৈছে আপোনালোকৰ? আমাৰ এইটো কঠীয়াতলি ছট পূজা প্ৰায় 50-60 বছৰ হৈ গ'ল, কিন্তু আমাৰ এইটো ঘাটত 1993 চনৰ পৰা ছট পূজা হৈ আছে আৰু 1999 চনত আমাৰ এইটো কমিটি সুশক্তি সমাজ কল্যাণ সমিতি নগাঁৱত গঠন কৰা হ'ল। তাৰে শাখা আমাৰ কঠীয়াতলি। অহা বছৰ আমাৰ 25 বছৰ হ'ব আৰু আশা কৰিছোঁ আমি খুব উলহ মালহেৰে